আমি তামুলপুৰ জিলা কেওট জাতীয় পৰিষদে আমাৰ জিলা কমিটিৰ মুখ্য কাৰ্যালয়ত আমি অভিনন্দন অনুষ্ঠান আৰু তামুলপুৰ জিলা কেওট জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰিছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ জিলাখনৰ প্ৰায় 22 গৰাকী ছাত্ৰ ছাত্ৰীক আমি কৃতিত্বৰে উত্তীৰ্ণ হোৱা 22 গৰাকী ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই অভিনন্দন জ্ঞাপনৰ প্ৰাক মুহূৰ্তত আজি আমাৰ কাৰ্যসূচী আৰম্ভ হৈছিলে। আমাৰ কেওট জনগোষ্ঠীৰ কনিষ্ঠতম শ্বহীদ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা আমাৰ কনিষ্ঠতম জীয়ৰী কনকলতা বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তাৰপিছতে আমি বন্তি প্ৰজ্বলন কৰিছিলোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰিছোঁ। তাৰপিছতে আমি অভিনন্দন অনুষ্ঠানলৈ আগবাঢ়িছোঁ। অভিনন্দন অনুষ্ঠানত প্ৰায় জিলাখনৰ বিভিন্ন প্ৰান্তৰ 22 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ মাজত আহিছে আৰু কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ মাজত আহিবলৈ নোৱাৰিলে যদি তেওঁলোকক আমি অভিনন্দন পত্ৰসমূহ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম। আমাৰ চিন্তা চৰ্চা কৰিছোঁ, আমাৰ এখন সদ্য অসম কেওট জাতীয় পৰিষদৰ এখন উন্নয়ন বৰ্ড আছে। এই উন্নয়ন বৰ্ডৰ জৰিয়তে আমি আমাৰ স্বগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিব পাৰোঁ সেই বিষয়ে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আলোচনা হৈ আছে আৰু অনাগত সময়তো আমি তেনেকুৱা আলোচনাৰ মাধ্যমেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাত আমি সহায় সহযোগিতা নিশ্চয় আগবঢ়াম।